নমস্কাৰ। কবিতাৰ শিৰোনাম ককা আৰু নাতি ল'ৰা। কবি যতীন্দ্ৰনাথ দুৱৰা। ককা আৰু নাতি ল'ৰা একেলগে বহি সাজিছে বালিৰ ঘৰ দুয়ো হাঁহি হাঁহি। পোনাতি পুৱাৰ যেন প্ৰথম কিৰণ, আনজন সন্ধিয়াৰ হেঙুলি ৰহন। হাঁহি হাঁহি পোনাতিয়ে কয়ো লাহেৰে, সাজিম ইয়াতে ঘৰ অতি যতনেৰে। থাকিব ইয়াতে মোৰ হাতী ঘোঁৰা যত, লগোৱা লিগিৰি আৰু বয় বস্তু কত। চাৰিওফালে ওখ ওখ ঢাপ তুলি মই, ৰাখিম ঘৰটি মোৰ চোৰ নহাকৈ। মাজত ফুলনিখনি জেউতি চৰাব, বাটৰুৱা ভুলকৈ ৰৈ ৰৈ চাব। ককাই সঁহাৰি কয় মোৰ দুপিয়াই, সাজিছিলোঁ তেনে ঘৰ কোনো বাদি নাই। আছিল তাতেই মোৰ হাতী ঘোঁৰা যত, লগোৱা লিগিৰি আৰু বয় বস্তু কত। এনেদৰে ঢাপ তুলি বাৰী পাতি মই, ৰাখিছিলোঁ ঘৰখনি চোৰ নহাকৈ। ফুলিছিল ফুল মোৰ ফুলনি খোৱাই, কালৰ সোঁতে যে নিলে সকলো উটাই। এনেদৰে সময়ৰ সোঁত পাহৰাই, উমলি জামলি দুয়ো একেলগ হৈ, একেলগে মেলে দুয়ো হৃদয় দাপোন। লৰালি কালৰ সেয়ে সোণালী সপোন। এজনে ৰঙেৰে চাই ভৱিষ্যত ৰতি, আনজনে ভাবে বহি অতীতৰ স্মৃতি। ধন্যবাদ।